নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ লৈ আহিছো আগন্তুক অক্টোবৰ মাহৰ মীন ৰাশিৰ ফলাফল হয় বন্ধু বান্ধৱীসকল 2025 চনৰ অক্টোবৰ মাহটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেনে যাব তাকে মই ক'বলৈ ওলাইছো বন্ধু বান্ধৱীসকল আপোনালোকৰ অকনমান মৰমে মোক এনে ধৰণৰ ভিডিও দি থাকিবলৈ অধিক উৎসাহিত কৰিব গতিকে আপোনালোকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনে ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব আৰু ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে মই 5টা অতি গুৰুত্বপূৰ্ণ দিশ ক'বলৈ ওলাইছো ইয়াৰে শেষৰটো অতিকৈ গুৰুত্বপূৰ্ণ গতিকে ভিডিওটো অকনো স্কিপ নকৰাকৈ চাই থাকিব তেন্তে বলক ভিডিওটো আৰম্ভ কৰোঁ নম্বৰ 1 মানসিক স্থিতি বন্ধু বান্ধৱীসকল অক্টোবৰ মাহৰ আৰম্ভণিতে মীন ৰাশিৰ জাতক জাতিকাসকলৰ মনত বহু ধৰণৰ চিন্তা ভাৱনা জড়িত হৈ থাকিব পূৰ্বতে কৰা ভুলবোৰে আপোনাৰ মনত গভীৰভাৱে ৰেখাপাত কৰিব পাৰে লগতে অক্টোবৰ মাহত আপোনাৰ মনোবল কেতিয়াবা হ্ৰাস পাব পাৰে কিন্তু যদি আপোনাৰ ধৈৰ্য আৰু বিশ্বাস থাকে তেন্তে আপোনাৰ পৰিস্থিতি আপোনাৰ পক্ষতে থাকিব বিশেষকৈ মাহৰ দ্বিতীয় ভাগত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু নিজে সিদ্ধান্ত লোৱাৰ ক্ষমতাও বাঢ়ি যাব নম্বৰ 2 কৰ্মজীৱন আৰু চাকৰি বন্ধু বান্ধৱীসকল মীন ৰাশিৰ চাকৰি কৰা জাতক জাতিকাসকলৰ বাবে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহত কিছু অশান্তি বা অপ্ৰত্যাশিত বাধা আহিব পাৰে আপোনাৰ ওপৰত দায়িত্ব বৃদ্ধি পাব পাৰে অৱশ্যে মাহৰ দ্বিতীয় ভাগত নতুন কাম তথা উন্নতিৰ সম্ভাৱনা আছে যদি আপুনি ধৈৰ্য আৰু প্ৰয়াসেৰে আগবাঢ়ে তেন্তে সন্মান আৰু প্ৰতিষ্ঠা লাভ কৰাৰ যোগ আছে নম্বৰ 3 প্ৰেম পৰিয়াল আৰু সম্পৰ্ক বন্ধু বান্ধৱীসকল অক্টোবৰ মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ দাম্পত্য জীৱনত কিছু পৰিমাণে অশান্তিৰ যোগ আছে দুই পক্ষৰ মাজত মানসিক দূৰত্ব বা ধাৰণা সৃষ্টি হ'ব পাৰে অৱশ্যে কথোপকথনৰ জৰিয়তে সকলো সমাধান কৰি ল'ব পাৰিব যিসকল জাতক জাতিকাৰ প্ৰেমৰ চিন্তা কৰিছে তেন্তে অক্টোবৰ মাহৰ 15 তাৰিখৰ পাছত ভাল সময় দেখা যায় নম্বৰ 4 স্বাস্থ্য মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অক্টোবৰ মাহটো খুব এটা ভাল নহ'ব এই সময়ছোৱাত আপোনাৰ দেহৰ সৰু সমস্যা যেনে পেট পিঠি হাড়ৰ বিষ হোৱাৰ লগতে জ্বৰ পৰ্যাপ্ত পৰিমাণে হ'ব পাৰে মানসিক চাপৰ বাবে টোপনি ক্ষতি হ'ব পাৰে যদি আপুনি নিয়মীয়া ব্যায়াম সময়মতে খোৱা বোৱা কৰাৰ লগতে যথেষ্ট পৰিমাণে পানী খায় তেন্তে আপোনাৰ স্বাস্থ্য উন্নতি হ'ব নম্বৰ 5 আৰ্থিক অৰ্থাৎ টকা পইচাৰ দিশ বন্ধু বান্ধৱীসকল মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ বন্ধু বান্ধৱীসকল অক্টোবৰ মাহত মীন ৰাশিৰ জাতক জাতিকাসকলৰ আয়ৰ নতুন সুযোগ আহিব পাৰে কিন্তু একেদৰে খৰচৰ পৰিমাণ বৃদ্ধি পাব এই মাহত আপুনি অযথা খৰচ বা আনক দেখুৱাবৰ বাবে খৰচ নকৰিব যদি কোনো ব্যক্তিৰ লগত ধনৰ লেনদেন কৰিব খুজিছে তেন্তে সাৱধান হওক কিয়নো এই মাহত আপুনি যদি আনক টকা পইচা দিয়ে তেন্তে আপুনি সেই ধন উভতাই নাপাবও পাৰে অৱশ্যে মাহৰ দ্বিতীয় ভাগত কিছু পৰিমাণে ধনৰ আগমন হ'ব যদি আপুনি এই মাহত সঞ্চয়ত অধিক মনোযোগ দিয়ে তেন্তে ভৱিষ্যতে লাভান্বিত হ'ব বন্ধু বান্ধৱীসকল আজিৰ ভিডিওটো ইমানেই যদি আপুনি ভাল পায় তেন্তে লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ